Hello guys, welcome back to my new video. তো আৰু এটা নতুন এটা ভিডিও লৈ কেনে তো দুপৰীয়া বাজিলে এতিয়া গা পা ধুইছোঁ বঢ়িয়াকৈ। তো এয়া খোৱাৰ পাছত এয়া বৰ্ণালী আৰু মই এইখিনি হ'ল মাছৰ কণী আৰু লগতে আপোনাৰ বেঙেনা আছে না, বেঙেনা আছে আৰু এইফালে হ'ল মাছৰ ঝোল। আপোনাৰ নেমু দি ঝোল বনাইছে, অকল নেমু দি। তো খান যাওক বঢ়িয়াকৈ। মাছ চাইছিলোঁ, মাছলা আহিছিলে, এতিয়া মাছ ল'লোঁ ইয়াতে বঢ়িয়াকৈ। এতিয়া বৰ্ণালী ভাগ বতৰা কৰি আছে, আৰু বেলেগ একো নাই। এয়াই মাছ আৰু এই মেগী বনালি। আলু দিছা নেকি? খানি লৈছোঁ, ভাল হৈছে। ভাল হৈছে না? ভালে লাগছে, বেয়া লগা নাছিল। টেঙা টেঙা লাগছে, গৰমত টেঙা টেঙাই খাই ন। ভাল লাগছে হয় না? আজিয়ে নহওক, ভাল লাগছে, কিন্তু মোৰো ভাল লাগছে। মাছক ফ্ৰেছ মাছ, ৰৌ মাছ। তিতাটো খাইছা? তিতাটো খাই আছে? মাছৰ পেটটো দিয়া নাই এটা? মাছৰ পেটটো পেলাই দিল না। এটা মাছৰ ডিম।